আমাৰ বাৰীখনে এবাৰ কি খেতি কৰিছে দেউতাই আপোনালোকক দেখাওঁ। এইফালে তিয়ঁহ দেখিছেনে, ইমান ধুনীয়াকৈ তিয়ঁহবোৰ লাগিছে। এইবাৰ তিয়ঁহবোৰ পিছে ভাল হৈছে। যোৱাবাৰ তিয়ঁহবোৰ একদম সৰুতে মানে তো কিবা মাখি এটা খাই ভিতৰতে গোটেই গেলাই পেলায়। এবাৰ তিয়ঁহ লাগিছে, ভালেমানখিনিয়ে লাগিছে। তিয়ঁহ এবাৰ ভালেমানখিনিয়ে লাগিছে বাৰু। এবাৰ আগৰ দৰে ইমান বেয়াও হোৱা নাই আৰু ঘৰত প্ৰায় খাই থকাই হয় আৰু বহুতক দিয়াও হৈছে। ঘৰলৈ কোনোবা আহিলে এনেকৈ ছিঙি মেলি দিয়াও হয়। এইফালে জিকাও লাগিছে। জিকাও পিছে ঘৰৰ পাছফালে এইফালে আমাৰ বাগানো আছে। এইফালে দেউতাই জাতিলাও, ৰঙালাও এইবোৰ খেতিও কৰিছে। জাতিলাও লাগিছে বাৰু। জাতিলাও খাই থকাও হৈছে, দি থকাও হয়, তেনেদৰে হয়। বাকী কেৰেলা এইবোৰ কৰিছে। দেউতাই এইবোৰ চব অকলে তেওঁ কৰি থাকে, যিহেতু তেওঁ এতিয়া ঘৰতে থাকে না। আগতে তেওঁ শিক্ষক আছিল, ৰিটায়াৰ হোৱাৰ পৰা ঘৰতে এইবোৰ খেতি বাতি কৰে, কিবাকিবি মানে তেওঁ ভাল পায় এইবোৰ শাক পাচলি কিবাকিবি কৰি। আৰু দাংবডি খেতিও কৰিছে। ইফালে আগফালে আছে আকৌ পুৰণা ঘৰ, তাতো মানে ডাঙৰকৈ দাংবডি খেতি কৰিছে। আৰু তাতে কিবা মাটি দালি নে কি দালি কিবা হেৰিও কৰিছে। সেইফালে তেনেকৈ যোৱা নহয় বাৰু আমি। এইখিনি ভাতকেৰেলা হয়, লাগিছে বাৰু ভাতকেৰেলা। এইবাৰ পিছে আমাৰ ভোট জলকীয়া খেতি কৰা নাই। বহুত ভোট জলকীয়া খেতি আপডাল কৰিব লাগে, সেইকাৰণে এবাৰ কৰা নাই। এবাৰ সময়ো নহ'ল বিশেষকৈ ইমান কৰিবলৈ, ঘৰৰ কামতো যিহেতু লাগি আছে তেওঁ। এইফালে আছে কচু আছে, লগতে ভেন্দি আছে আৰু কিবাকিবি কৰিছে দেই। মই ইমান ভালদৰে গম নাপাওঁ, এইটো চাইডে মই যোৱা নাই। আৰু এইফালেও এখন ভাত মেলিব সময় নাপাওঁ। পটককৈ তাই মাহঁতৰ ওচৰত থাকিলেহে কেতিয়াবা আহোঁ, নহ'লে তাইতো এনিটাইম মোৰ লগতে লেখিয়ে থাকে।